Question number 1 দিয়া আছে যে 28x square minus 2x minus 40 28x plus 10 এৰে হৰণ কৰা সাউন্ড তো আছে না এই সাউন্ড আছে এইবাৰ অৰ্থাৎ এটুৰে এটু হৰণ কৰিব দিছে আমি কি কৰিম সলিউশন 28x square minus 2x minus 40 28x plus 10 এতিয়া এই 28x এৰে 28x কিমান বাৰ যাব আমি জানো 28x স্কয়ার মানে x দুটা আৰু 28x মানে এইটো ক্যান্সেল x ক্যান্সেল হত x ইয়াত x বাদ যাব সরি x বাদ যাব x এৰে যদি এইটো পূৰণ কৰো আমি পাম 28x স্কয়ার এইটোৰে যদি এইটো পূৰণ কৰো প্লাস 10x এতিয়া 28x স্কয়াৰৰ পৰা 28x স্কয়ার ক্যান্সেল যাব 0 এইটোৰ পৰা এইটো যদি মাইনাস কৰো আমি পাম মাইনাস 10x আৰু 2x 12x আৰু এইটোটা মাইনাস 40 এতিয়া যেহেতু চিহ্নডাল মাইনাস আছে আমি মাইনাসে দিম আৰু 3 ৰে 12 বাৰ যায় 4 বেৰ x থেকে আছে 7 গুণ 12x মাইনাস 12x আৰু 10 ৰে যদি 4 পূৰণ কৰো মাইনাস 40 অৰ্থাৎ এইটো 0 হ'ব এইটো 0 হ'ব অৰ্থাৎ ভাগশেষ 0 থাকিব কিন্তু আমাক কি কৰিব পাৰিছে হৰণ কৰিব পাৰিছে গতিকে হৰণটো এইটো আৰু ভাগফল এইটো এটিকে ভাগফল x minus 4 এইটো आंसर Question number 2 দিয়া আছে যে 4 plus 7x plus 7x square plus 2x cube 2 plus x এৰে হৰণ কৰা ইমানেৰে হৰণ কৰিব দিছে গতিকে আমি লিখি লম সলিউশন এটো সজাই লব লাগিব এটো মানে 4 তো আগত আছে গতিকে আমি ইয়াৰ পৰা লিখিম 2x cube plus 7x square plus 7x আৰু plus 4 ইমানেৰে হৰণ কৰিব দিছে 2x plus 1 এৰে এতিয়া 2x এৰে 2x cube কিমান বাৰ যাব x square বাৰ যাব এইটোৰে যদি এইটো পূৰণ কৰো আমি পাম 2x cube এইটোৰে এইটো কৰিলে পাম x square এতিয়া ইয়াৰ পৰা এইটো যদি মাইনাস কৰো আমি এইটো 0 পাম এইটোৰ পৰা এইটো বিয়োগ কৰিলে পাম আমি 6x square plus 7x আৰু plus 4 এতিয়া চিহ্নডাল যেটো প্লাস আছে আমি প্লাসে দিম 2x এৰি 6x square যাব 2 3 গুণ 6 অৰ্থাৎ 3 বেৰ আৰু x এটা x দুটা অৰ্থাৎ x একবাৰ যাব এতিয়া এইটোৰে যদি এইটো পূৰণ কৰো আমি পাম 6x square আৰু plus 5x এতিয়া এইটো 0 হ'ব এইটোৰ পৰা এইটো যদি আমি বিয়োগ কৰো 4x plus 4 এতিয়া ইয়াত ৰিমাইন্ডাৰ হ'ব মেবি গতিকে আমি 2x এৰে 4x যদি আমি ডিভাইড কৰো আমি পাম 2 বেৰ অৰ্থাৎ 2 বেৰ যাব 2 গুণ 4 2 গুণ 4x আৰু 2 গুণ 2 অৰ্থাৎ 4 2 গলে 2 এই দুইটো হ'ব ৰিমাইন্ডাৰ অৰ্থাৎ আমি পাম ভাগফল পাম x square plus 5x plus 2 আৰু ভাগশেষ পাম 2 এইটাই আছে Question number 6 দিয়া আছে যে -14x square minus 13x plus 12 বহুপদটো 2 plus 3 ৰে সম্পূৰ্ণ বিভাজ্য হ'বনে নাই এইটো মই কৰি দিয়া নাই বাৰু এইটো মই হোমৱৰ্ক হিচাপে দিছো অৰ্থাৎ এইটোৰ 2x plus 3 ৰে যদি এইটো হৰণ কৰোতে বা px ধৰি ফেলো কৰিব পাৰি কৰাৰ পিছত যেতিয়া ইয়াৰ ৰিমাইন্ডাৰটো 0 ওলাব তেতিয়া সম্পূৰ্ণ বিভাজ্য নহয় আৰু ৰিমাইন্ডাৰ যদি 0 নোলায় বিভাজ্য হ'ব গতিকে এইটো তোমালোকে কৰিবা মই দুইটো কৰিছো দুইটো দিয়া আছে যে x - 7 ৰাশিটো x cube plus 2x square minus 3x plus 4 বহুপদটো এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা আমি প্ৰথমতে কি কৰিম x - 7 equal to 0 x equal to 7 x ৰ মানটো 7 এইটোক আমি px বুলি ধৰি লম let px সমান x cube plus 2x square minus 3x plus 4 অর্থাৎ x ৰ ঠাইত আমি 7 টো বহাই দিম 7 cube plus 2 into 7 square minus 3 into 7 plus 4 ইয়াৰ পৰা আমি কি পাম 7 cube মানে 343 343 7 square মানে 49 আৰু 2 যদি আমি ইনটু কৰো 98 পাম 7 গুণ 21 প্লাস 4 ইয়াৰ পৰা আমি কি পাম যে
এইটো যোগ কৰিলে পাম আমি 3 4 3 9 8 আৰু 4 4 নে 4 4 আছে ঠিক আছে বাৰু 8 4 12 12 3 15 1 9 4 13 14 4 অৰ্থাৎ 445 আৰু মাইনাছ 21 যদি মাইনাছ কৰোঁ 5 গেলি 4 4 2 গেলি 2 আৰু 4 অৰ্থাৎ 4 2 4 ইয়াৰ ভাগশেষ 4 2 4 বাৰ মানে ইয়াৰ ৰিমাইণ্ডাৰ বাৰু 4 2 4 যেহেতু ভাগশেষ আমি পাইছোঁ 4 2 4 গতিকে এইটো এই ৰাশিটো ইয়াৰ এটা উৎপাদক নহয় আমি লিখিম এতেকে যেহেতু ভাগশেষ শূন্য পোৱা গ'ল এতেকে x - 7 px এটা উৎপাদক নহয় এইটোৱে ইয়াৰ আনসাৰ কুৱেশ্যন নম্বৰ 7 এইটো দিয়া আছে যে ax কিউব প্লাছ 28x স্কুৱেৰ প্লাছ 5x মাইনাছ 4 আৰু x কিউব মাইনাছ 4x মাইনাছ 8 এই বহুপদ দুটাক x মাইনাছ 2ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা যায় মানে ভাগশেষটো সমান পোৱা যায় এতিয়া এৰ ভ্যালু নিৰ্ণয় কৰিব লাগে আমি কি কৰিম প্ৰথমতে এইটো এটা অৰ্থাৎ সলিউশন x মাইনাছ 2 ইকুৱেল টু 0 x ইকুৱেল টু 2 অৰ্থাৎ আমি x ৰ ভ্যালু পালোঁ 2 আমি x ৰ ভ্যালুটো আমি ইয়াত লিখি থৈ দিছোঁ x ৰ ভ্যালু পালোঁ 2 এতিয়া আমি এইটো এটা কি কৰিম px ধৰি px সমান ax কিউব প্লাছ 28x স্কুৱেৰ প্লাছ 5x মাইনাছ 4 ইয়াত x ৰ ঠাইত আমি 2টো বহাই দিম এতিয়া 2টো x ৰ ঠাইখিনি যদি বহাই দিওঁ 2 কিউব প্লাছ 3 × 2 স্কুৱেৰ প্লাছ 5 × 2 মাইনাছ 4 ইয়াৰ পৰা আমি পাম 2 কিউব মানে 8 অৰ্থাৎ 8 প্লাছ 2 দুগুণ 4 7 3 গুণ 12 প্লাছ 5 দুগুণ 10 মাইনাছ 4 ইয়াৰ পৰা আমি পাম 8 12 আৰু 10 যোগ কৰিলে আমি পাওঁ 22 22ৰ পৰা যদি 4 বিয়োগ কৰোঁ 22ৰ পৰা যদি 4 মাইনাছ কৰোঁ আমি পাম 80 অৰ্থাৎ এইটোৰ আমি ৰিমাইণ্ডাৰটো 8 মাইনাছ 18 পালোঁ এতিয়া এগেইন আমি এইটো এটা আৰু এটা এইটো এটা এইটো দিয়া আছে যে সাপোজ এইটো qx আমি ধৰি লৈছোঁ qx সমান x কিউব মাইনাছ 4x মাইনাছ 8 ইয়াৰ পৰা আমি x ৰ ঠাইত বহাম 2 বহালে পাম 2 কিউব মাইনাছ 4 × 2 মাইনাছ 8 অৰ্থাৎ 2 কিউব মানে 8 মাইনাছ 7 দুগুণ 8 মাইনাছ 8 অৰ্থাৎ এইটো কেঞ্চেল যাব কেঞ্চেল যোৱাৰ পিছত আমি কি পাম এইটো a হয় মাইনাছ a পাম এতিয়া এইটোৰ পৰা আমি পালোঁ মাইনাছ a আৰু এইটোৰ পৰা পালোঁ 8 মাইনাছ 18 কিন্তু প্ৰশ্নটোত কোৱা আছে যে ইয়াৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গ'ল অৰ্থাৎ এইটো আৰু এইটো এটা সমান বুলি কৈছে গতিকে আমি লিখিম একৰ্ডিং কুৱেশ্যন 8 মাইনাছ 18 ইকুৱেল টু মাইনাছ a ইয়াৰ পৰা আমি লিখিম 8 মাইনাছ হ'লে এইটো প্লাছ হ'ব আৰু এইটো প্লাছ 80 ইকুৱেল টু 8 প্লাছ a যোগ কৰি ইয়াত 1 আছে অৰ্থাৎ 9 পাম 9 সমান 18 a সমান 9ৰে 18 যদি আমি ডিভাইড কৰোঁ 2 পাম গতিকে নিৰ্ণয় এৰ ভ্যালু পালোঁ আমি গতিকে নিৰ্ণয় এনসাৰ এইটো এর ভ্যালু পালোঁ আমি 2 এনসার